বন্ধুসকল আজি মোৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ নিজৰ 4 হুইলাৰ বা 2 হুইলাৰৰ যদি ফাইনেন্সৰ পৰা লোন লৈ থৈছে সেই লোনটোৰ EMI আপোনালোকে কেনেকৈ পেটিএম বা গুগল পেৰ সহায়ত পে কৰিব পাৰিব তেন্তে আহক মোৰ এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেন্তে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব। প্ৰথমতে মই আপোনালোকক পেটিএমৰ পৰা দেখুৱাই দিছো কেনেকৈ আপোনালোকে নিজৰ EMI-টো পে কৰিব পাৰিব। তাৰ বাবে আপোনালোকে নিজৰ পেটিএম এপটো অন কৰি ল'ব আৰু ইয়াত আপোনালোকে ওপৰত দেখিবলৈ পাব ৰিচাৰ্জ এণ্ড পে বিল অপচনটো, সেই অপচনটোত ক্লিক কৰি দিব। এই অপচনটো ক্লিক কৰা মাত্ৰ ইয়াত আপোনালোকৰ শেষৰ যোনটো এটা অপচন পাব লোন ৰিপেমেন্টছ বুলি, সেই অপচনটোত ক্লিক কৰিব। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা পেমেন্ট বা লোনৰ EMI আপোনালোকে ইয়াৰ পৰা পে কৰিব পাৰিব। তাৰ বাবে ইয়াত আপোনালোকে আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ সিলেক্ট কৰিব আহিব আপোনালোকে কোনটো কোম্পানী বা কোনটো ফাইনেন্সৰ পৰা আপোনালোকে লোন লৈছে বা আপোনালোকে কোনোবা এখন গাড়ী ফাইনেন্সত লৈছে, হেতু আপোনালোকে ফাইনেন্সটো ইয়াত সিলেক্ট কৰিব লাগিব। তাৰ বাবে ইয়াত আপোনালোকৰ হিৰো আছে, L&T আছে, বাজাজ আছে বা আপোনালোকৰ বেংকো আছে। কিছু কোনটোত আপোনালোকে পে কৰিব বিচাৰিছে, ক'ৰপৰা লোন লৈছে তাত আপোনালোকে সিলেক্ট কৰি ল'ব। ধৰি লওক আপোনালোকে বাইক এখন ফাইনেন্সত ল'লে, সেই ফাইনেন্স কোম্পানীটো ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব। যেনেকৈ মই ইয়াত এতিয়া TVS ক্ৰেডিট সাৰ্ভিস লিমিটেডটো সিলেক্ট কৰি লৈছো। তাৰ পিছত আপোনালোকে ইয়াত দিছে যে এগ্ৰিমেন্ট নাম্বাৰ, মোবাইল নাম্বাৰ বা ভেহিকল নাম্বাৰ। এগ্ৰিমেন্ট নাম্বাৰ হেতু যোনটো আপোনালোকে লোনটো লোৱাৰ সময়ত আপোনালোকৰ AS30 বুলি নাম্বাৰ এটা পাইছিলে, হেতু আপোনালোকৰ ইয়াত এগ্ৰিমেন্ট নাম্বাৰ বা লোন নাম্বাৰ বুলি কোৱা হয়। হেতু আপোনালোকে সিম্পলি বিচাৰিব হলে সেই মোবাইল নাম্বাৰটো আপোনালোকৰ কিছুমান মেছেজ যায় এই TVSৰ বা কোম্পানীটোৰ ফালৰ পৰা, তাত আপোনালোকে চেক কৰিলে আপোনালোকৰ লোন নাম্বাৰটো পাই যাব। আপোনালোকৰ TVS বুলি নহয়, যিকোনো এটা ফাইনেন্সৰ আপোনালোকে এগ্ৰিমেন্ট নাম্বাৰটো চাব হলে সেই মোবাইল নাম্বাৰটোত যোৱা মেছেজত চেক কৰিলে আপোনালোকে নিজৰ এগ্ৰিমেন্ট নাম্বাৰ বা লোন নাম্বাৰটো পাই যাব। তাৰ পিছত ইয়াত আপোনালোকে এনেকৈ নিজৰ এগ্ৰিমেন্ট নাম্বাৰটো টাইপ কৰি দিব। তাৰ পিছত সেই মোবাইল নাম্বাৰটো মাৰি দিব যোনটো আপোনালোকে লোনটো লোৱা সময়ত দিছিলে। তাৰ পিছত ইয়াত গেট পেবেল এমাউন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে গেট পেবেল এমাউন্টত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰা মাত্ৰ ইয়াত আপোনালোকৰ গোটেইখিনি ডিটেইলছ অটোমেটিক ওলাই আহিব। আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ এগ্ৰিমেন্ট লোন নাম্বাৰটো মাৰাৰ পিছত ইয়াত আপোনালোকে আকৌ চেক কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ কাস্টমাৰ নেমটো আহিব, মোবাইল নাম্বাৰটো আহিব আৰু কিমানটো পে কৰিব লাগিব হেতু ইয়াত দেখুৱাই দিব। তাৰ পিছত আপোনালোকে একো কৰিব নালাগে, সিম্পলি প্ৰসেসটো ইয়াত এমাউন্টটো দেখুৱাই দিব। তাৰ পিছত আপোনালোকে সিম্পলি প্ৰসেসটো পেড ক্লিক কৰি দিব। আৰু তাৰ পিছত যদি আপোনালোকৰ পেটিএমত বেংকটো লিংক হৈ আছে, তেতিয়া বেংকৰ পৰা আপোনালোকৰ পইচাটো যাব। আৰু যদি আপোনালোকে বেংকটো লিংক নাই, তেনেহলে আপোনালোকে পেটিএম ৱালেটত পইচাটো এড কৰি আপোনালোকে ইয়াৰ পৰা পে কৰিব পাৰিব। পেটিএম ৱালেটত কেনেকৈ পইচা এড কৰিব লাগে তাৰ বিষয়ে মই এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকৰ ডেসক্ৰিপচন বক্সত গৈ ভিডিঅ'টো চাব পাৰে। তাৰ পিছত হ'ল গুগল পে। গুগল পেত আপোনালোকে নিজৰ EMI পে কৰিব হলে আপোনালোকে যোনটো গুগল পেটো অন কৰি নিউ পেমেন্ট অপচনটো পাই ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰা মাত্ৰ আপোনালোকে ইয়াত মোবাইল ৰিচাৰ্জ বিল পেমেন্টছ অপচনটো পাব। আপোনালোকে বিল পেমেন্টছ অপচনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰা মাত্ৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত আপোনালোকে দেখিবলৈ পাব লাষ্টৰ 2 নম্বৰ অপচনটো লোন EMI পেমেন্টছ, তাত আপোনালোকে ক্লিক কৰিব। গুগল পেত কিন্তু এটা কথা, আপোনালোকে ইয়াত পেটিএমৰ নিচিনাকৈ গোটেইবোৰ ইয়াত লোনৰ ফেচিলিটি নাপায় বা আপোনালোকে গুগল পেৰ পৰা যিকোনো এটা লোনৰ EMI আপোনালোকে পে কৰিব নোৱাৰে। আপোনালোকৰ পেটিএমত কিছুমান বেছিকৈ সুবিধা দিয়া আছে। মই ইয়াত আপোনালোকক L&T ফাইনেন্সটো পে কৰি দেখুৱাই দিছো। তাৰ বাবে আপোনালোকে ইয়াত আকৌ এনেকৈ আপোনালোকৰ নিজৰ লোনটো যদি ইয়াত আছে, লোন কোম্পানীটো আছে, আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত তাৰপিছত লোনটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত এনেকৈ এটা পেজ হ'ব য'ত আপোনালোকে লোন একাউণ্ট নাম্বাৰটো টাইপ কৰিব লাগিব, মোবাইল নাম্বাৰটো আৰু নামটো ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত টাইপ কৰাৰ পিছত ইয়াত আপোনালোকৰ সাইডৰ অপচন এটা আহিব পে, আৰু তাৰ পৰা আপোনালোকে নিজৰ EMI-টো কিমান টকা আছে হেতু ইয়াত পে কৰিব পাৰিব। তে বন্ধুসকল, এনেকৈ আপোনালোকে গুগল পে আৰু পেটিএমৰ জৰিয়তে আপোনালোকৰ EMI-বোৰ অনলাইনত পে কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয় লাইক, কমেন্ট আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।